অহাকালি অসম বিধানসভাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব। অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলো, কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে। তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল। অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব। আজি আমি নিযুক্তিৰ কথা কৈছো। অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ কংগ্ৰেছ দলে কেনেকৈ হেতালি খেলিছে আৰু এক পংকিল পৰিৱেশৰ মাজত কি ধৰণে মই টেট শিক্ষকৰ নিযুক্তিত স্বচ্ছতা আনিবলৈ যত্ন কৰিছিলো, অহাকালিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব। আপোনালোকে আকৌ এবাৰ তাক শুনিবলৈ পাব আৰু গৌৰৱ কৰিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আজি কেনেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়ালৈ স্বচ্ছতা লৈ আহিছো। এডিআৰি ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট শ্বীটটো চালে দেখা পাব যে কেনে পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছো। যোৱা কেইদিনমান আগত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ দিওঁতেও মই প্ৰত্যক্ষ কৰিছিলো যে কেনেকৈ অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ সমাজখনৰ সপোনবিলাক আমাৰ চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তিৰে পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। তেনে যাত্ৰা অব্যাহত থাকিব। শেষত এডিআৰি পৰীক্ষাৰ ৰিটেনৰ পিছত বহুজনে হোৱাটছআপ যোগে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মোৰ ওচৰলৈ পঠিয়াইছিল সহায় বিচাৰি। বহুজনে ব্যক্তিগতভাৱে লগ পায়ো মোক এডমিট কাৰ্ড দিছিলে যে মামা দাদা পাৰিলে সহায় কৰি দিব। মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত ক্ষমা খুজিছো। আপোনালোকৰ এই অনুৰোধ মই ৰাখিব নোৱাৰিলো, কাৰণ মেধাৰ ভিত্তিত নিযুক্তি আৰু মেধাৰ ভিত্তিত এডিআৰি পৰীক্ষা সম্পন্ন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আশা কৰো আপোনালোকে মোৰ অক্ষমতাক আপোনালোকে বুজি পাব আৰু আপোনালোকে মোক যেন কোনো কাৰণে বেয়া নাপায়। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালো, অভিনন্দন জনালো ফেচবুক লাইভ অনুষ্ঠান চোৱাৰ বাবে। আকৌ লগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।